Hello everyone, আজি উৰুকা আৰু আমাৰ ঘৰত উৰুকাৰ পৰিৱেশটো কেনেকুৱা আহকচোন আপোনালোকৰ লগতো শ্বেয়াৰ কৰো। এইফালে দাদাহঁতে মিলি মেজি বনোৱাত ব্যস্ত। কি কৰি আছা তুমি? মেজি বনাইছো। তোমাৰ মেজিটো কোনটো? হেতু। এইটো ন? এইটো? এইটো কাৰ? এটো মু। হয় নি? আমাৰ মেজিত হাসি গছ দিম এতিয়া বিদুৰ ভাই। বাহিৰত পুৰুষসকলে কাম কৰি আছে আৰু ভিতৰত মই ভাবিলো এনে থকাতকে নিমকি কেইটামানকে বনাই লওঁ আৰু এয়া নিমকিৰ শেপটো কিন্তু আপোনালোকে ইগনোৰ কৰক দেই। আজি উৰুকাৰ খানাটো খুৰা আৰু আমাৰ দুয়ো ঘৰ মিলিয়ে খাবলৈ ওলাইছো আৰু এতিয়া তাৰে প্ৰস্তুতি চলি আছে। ভোগালী বিহু শুভেচ্ছা থাকিলে বুলি ক'লো। আজি নিৰামিষ মন চন মাৰি বহি আছে। খালোৱে 4টামান বজাত কেঁচা বুট আৰু আলু পিটিকা খাই কৰি গ'ল। কাইলেহে খাম আৰু একেবাৰে। মই খোৱাত ভাল যে সেইকাৰণে জিতি খাই আছো। আৰু ওচৰলৈ ইফালে চোৱা দিব লাগিছিলে। হেপী ভোগালী বিহু। আজি উৰুকা বিহু। এয়া খানা বনাই আছো। এয়া মাছ বনাইছো আৰু এয়া কোমোৰাৰ হাঁহৰ মাংস, এয়া পচলা, এইপিনে গাহৰি পুৰি আছে। এয়া ৰাইজে গাহৰি পুৰি আছে। এয়া আমি সকলোৱে আজি খানাটো খাম। তাৰপিছত কি হ'ব এতিয়া? এইবোৰ চাহ তাহ ওলাই আছে, পিঠা পনা কিবা কিবি ঢেৰ এইবোৰ। তাৰপৰা সেইপিনে চাটনি বনাই আছে সেয়া ৰাইজে। ধুনীয়াকৈ আজি খাই বৈ থাকিব লাগে ৰাতিটো। চবে ফূৰ্তি কৰিব লাগে। হেপী ভোগালী বিহু। বাহিৰত মাছ মাংস বনাই আছে আৰু ময়ো মন মাৰি থকাতকৈ ভাবিলোঁ মোৰ পনীৰকণকে বনাই লওঁগৈ আৰু তাৰে যা যোগাৰ চলাই মোৰ পনীৰ ৰেডি হৈ গ'ল। আৰু আজি মই এনেকৈয়ে চলাম, কাইলৈ অৱশ্যে পাম বাৰু খাবলৈ, মোৰ ভাগৰখিনি থৈ দিব। আৰু আজিৰ আইটেমত আছিলে হাঁহৰ মাংস ফ্ৰাই, কোমোৰাৰ লগত হাঁহৰ মাংস আৰু এইফালে লোকেল মাছ ফ্ৰাই আৰু এখন জ্বলা চব্জি আৰু দালি ভাজি কিবা কিবি আছিলে, সেইখিনি আৰু মই দেখাই নাথাকিলোঁ। অৱশেষত সকলো বহি গ'ল খাবলৈ বুলি আৰু এইফালে সকলোৱে লগে ভাগে ভোগালীৰ প্ৰীতিভোজটো আমি খালোঁ। এটা খুব ভাল লগা পৰিৱেশ। সকলোৰে ঘৰত এনেদৰে সদায় মিলা প্ৰীতিৰে থাকিলে এনেও ভাল লাগে নহয়নে? কেনেকুৱা হৈছে? কেনেকুৱা টিকু? মজা কৰি মজা। জ্বলাটো ঠিকে আছে। এইফালে পনীৰ নিৰামিষ ভোগালী বুক কৰি আছো এইফালে ধুনীয়াকে। নিৰামিষ। নিমখ কম, জলকীয়া কম। এইফালে ৰান্ধনি এয়া মই দি আছো, এইপিনে বটাই পেলাই দি আছো। কেৰাহীত পুৰা আছে, পুৰা আছে, সেইকাৰণে মই দি আছো। মজা। মাঘৰ বিহু নিমখটো অকণমান কমিলে, নিজে বনাইছিলো যে টেষ্ট কৰা গণ্ডগোল কৰিলে। আৰু সকলোৱে খাই কৰি হোৱাৰ পাছত আমি অকণমান জুইৰ ওচৰতে বহি ধেমালি কৰিবলৈ লৈছোঁ। আপোনালোকে কিন্তু ভুল নুবুজিব দেই আৰু কোনেও যাতে বেয়া কমেণ্ট নিদিয়ে। দেহাই যে দিনত বনাইছিলে সেই মেজিটো তাক এতিয়া জ্বলাবলৈ লাগে, সেয়েহে আমি তাৰ লগতে এনেই সহযোগ কৰি দিলোঁ। তাৰ যে কিমান ফূৰ্তি চাওকচোন, একদম সম্পূৰ্ণ নিয়মৰ মাজেৰে কৰিবলৈ সি চেষ্টা কৰিছে। আৰু এইফালে আমাৰ বিহু আৰম্ভ হ'লেই নহয়, সি বোলে গায়ক হ'ব আৰু সেইকাৰণে তাক সকলোৱে আমি সহযোগ কৰিলোঁ। সি বেলেগ বিহু গান নাজানে, সেয়েহে বিলতে হালিছে তোকে গাবলৈ চেষ্টা কৰিছে। আপোনালোকেও চাওকচোন। Dude,
বিলতে হালিছে সহযোগ কৰিব চবে একেলগে ফুলনি ফুলিছে একেলগে চবে ফুলে ফুলে বুমুৰা উৰিছে আমি যে ৰেণুৱে বুল আমাৰ ঘৰলৈ হ'ব আমাৰ ঘৰলৈ গৈছে আকৌ মাছটো ন দাদা আপোনাৰ লগত চেলফি কবি আপোনাৰ লগত চেলফি দিব ভাল লাগে আপোনাৰ বিগ ফ্ৰেণ্ড হয় মই আপুনি গানটো গাই থাকক মানুহে মানুহৰ গামোচাখন থৈ কান্দে লৈ থাকিব এবাৰ ঢোল বজাব বিহু মই গাই যাম তোক আজিকালি বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা বিৰিণা পাত ঐ বিহু থাকে মানে ঐ বিহুকে বিনা বা ঐ বিহু বিনা বজা 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 মন আমাৰ বিহুতলিৰ মাত শুনি ওচৰৰ নৱকেইজনমানো আহি ওলালেহি আৰু তেতিয়া বিহুখন আৰু জমি উঠিলে আমাৰ আজি এই উৰুকাৰ নিশাটো এনেদৰে পাৰ কৰিলোঁ আপোনালোকৰ বাৰু ভালে কুশলে পাৰ হৈ গ'লনে কমেণ্ট কৰি জনাবচোন ৰাতিপুৱা ভাইটিয়ে মেজিটো জ্বলাই দিলে সকলোলৈকে ভোগৰ উৎসৱ অসমীয়া বাপুতি খাহুন ভোগালী বিহুৰ পুনৰবাৰ হিয়া ভৰা শুভকামনা জনালোঁ মেজিৰ জুইৰ উমেৰে সকলোৰে হৃদয় উমাল কৰি তোলক তাৰ কামনাৰে আৰু ময়ো গা পা ধুই আজৰি হৈ প্ৰথমতে মেজিৰ ওচৰত এখনি তামোল পাণ দি সেৱা কৰি ল'লোঁ তাৰ পাছত মানুহজনক আৰু মা দেউতাক সেৱা কৰি চাহ জলপান যোগাৰ কৰি সকলোৱে খাই ল'লোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিল আপোনালোকে যদি চাই ভাল পালে তেন্তে প্লিজ মৰম দিব আৰু আগুৱাই লৈ যাব এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আজিলৈ বাই বাই আকৌ লগ পাইছোঁ অন্য এটা ভিডিঅ'লৈ তেতিয়ালৈকে চাই থাকিব